তো হেল্ল' গাইজ, কি খবৰ? আৰু মই আজি বহুত দিনৰ মূৰত আছাম মটৰ্ছত আহিছোঁ আৰু মই কেইদিনমান ভিডিঅ' দিয়া নাই। আৰু নিদিয়াৰ কথাটো হ'ল যে আজিকালি কেনেকুৱা হৈছে, মানে মই যিমানখিনি পাৰোঁ মানে জেনুইন গাড়ী আপোনালোকক দেখা আৰু জেনুইন ডিলাৰত যাওঁ। প্লাছ কেনেকুৱা হয়, আজিকালি যদি ক'ৰবাত 5খনমান 4খনমান গাড়ীও থাকে, কিছুমানে গৈ পেলাই তাতে সেই গাড়ীকেইখনকে ৰিভিউ কৰি পেলাই ভিডিঅ'টো বনায়। তো মই আছাম মটৰ্ছত আহিছোঁ আৰু আছাম মটৰ্ছত মই অলৰেডি আগতে ভিডিঅ' বনাইছোঁ, আপোনালোকে মোৰ চেনেলটোত গ'লে পাব। আৰু আজি আছাম মটৰ্ছৰ মই আমাৰ এমপ্লয়ী আছে। নমস্কাৰ, মোৰ নাম মনিৰুল ইছলাম আৰু আমাৰ ডিলাৰটোৰ নাম হ'ল আশা মটৰ্ছ। গুৱাহাটী জালুকবাৰীৰ পৰা 17 কিলোমিটাৰ। আপোনালোকে মিৰ্জা পালে আমাক কল কৰিলে হ'ল, শ্বহীদ বেদী ক্ৰছ কৰি কেনে আমাৰ ডিলাৰটো পায়। আৰু যদি কোনোবা আমাৰ কাষ্টমাৰ গোৱালপাৰাৰ পৰা আহে, তেতিয়া বিজয়নগৰ পাৰ হৈ মিৰ্জা মানে পুলিচ থানা যেতিয়া পাব, তেতিয়া আমাক কণ্টেক্ট কৰিলে হ'ল। মিৰ্জা পুলিচ থানা পাৰ হৈ লেফ্ট ছাইডে আমাৰ ডিলাৰটো আছে। আৰু যদি কোনোবা আমাৰ ভিউ আছে, ধৰি লওক মানে চিনি নাপায়, তেতিয়া আমাক কণ্টেক্ট কৰিলে হ'ল, আমি এই অলপমান পিক আপ কৰিব যাম। মানে ডেছক্ৰিপশ্যনতো নাম্বাৰখিনি থাকিব, প্লাছ আপোনালোকে যদি কিবা অসুবিধা হয় অহাত এড্ৰেছৰ, তেতিয়াহ'লে কল কৰিলে হ'ল। আজি কিমানৰ পৰা গাড়ী দেখাব? একদম কম প্ৰাইচ গাড়ী আপোনাৰ মোটামুটি 140ৰ পৰা 140ৰ পৰা ফাইনেন্স হৈ যাব? হ'ব, ফাইনেন্স হ'ব। আপোনালোকৰ এনেইতো অল অসমত ফাইনেন্স হৈ যাব? হৈ যাব। মেঘালয় ছাইডেও কিবা সেনেকুৱা হ'ব নেকি ফাইনেন্স? মেঘালয় ছাইডতো হৈ যাব, যদি আমাৰ ইয়াৰে আছামৰ মানে লোকেল কাষ্টমাৰৰ মানে ডকুমেণ্টছ দিব পাৰে, এড্ৰেছ দিব পাৰে, হয়, তেতিয়া আমি কৰাই দিম। তো আজি এনেই কি গাড়ী দেখাব? কি গাড়ী মানে বহুত ধৰণৰে গাড়ী আছে আমাৰ তাত। বলেৰো আছে, বালিনো আছে, চুইফ্ট আছে, ইগনিছ আছে, বহুত ষ্টক আছে। তো আমি বেছি দেৰি নকৰোঁ, আজি ফাৰ্ষ্ট গাড়ী আছে, ফাৰ্ষ্ট গাড়ীৰ পৰা আমি ষ্টাৰ্ট কৰোঁ। প্ৰথম গাড়ী কি দেখাব? ফাৰ্ষ্ট আজি মই আপোনালোকক বলেৰো এখন দেখাম, 2018 মডেল ZLX পাৱাৰ প্লাছ। আফটাৰ মাৰ্কেট এলয় হুইল লাগি আছে, গাড়ীত পূৰা মডিফাইড হৈছে। আৰু এইখন কিমানমান চলিছে? কিমানমান মানে আপোনাৰ 54,000 মান চলিছে। 54,000 আৰু পূৰা অৰিজিনেল পেইণ্টত আছে? হয়, অৰিজিনেল পেইণ্ট, একদম ক'তো টাচ নাই, গাড়ী একদম অৰিজিনেল পেইণ্টত আছে। এইখনৰ আস্কিং প্ৰাইচ কিমানমান কৈছে? আস্কিং প্ৰাইচ 740 ৰাখিছোঁ আমি। আপোনাৰ ভিডিঅ' চাই যদি আহে আৰু অলপ নিগচিয়েবল হৈ যাব। এইখনতো ফাইনেন্সো হৈ যাব? হয়, ফাইনেন্স হ'ব। ডাউন পে'মেণ্ট কিমান মানত ওলাই যাব? ডাউন পে'মেণ্ট আপুনি 1.5 লাখমান দিলে হৈ যাব। 1.5 লাখ টকাত ওলাই যাব? 1.5 লাখ মিনিমাম, আৰু 1.5 লাখৰ ওপৰত দিলে আপোনাৰে ভাল। তো গাড়ীখন চাই লওক আপোনালোকে, হোৱাইট কালাৰত আছে আৰু চাই লওক, এলয় হুইল লগাই আছে আফটাৰ মাৰ্কেট। আপোনালোকে ইণ্টেৰিয়ৰটো চাই লওক, ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে। শ্ল' লেমিনেশ্যনো কৰা আছে গাড়ীত, তো চাই লওক। কাম কৰাৰ প্ৰয়োজন নাই। আৰু ইয়াৰে ডকুমেণ্টেশ্যনখিনি আপোনালোকৰ পৰা কৰাই দিব, ট্ৰেন্সফাৰ পাতি? চব কৰাই দিম, ইঞ্চুৰেঞ্চ, ফাৰ্ষ্ট পাৰ্টি আৰু ট্ৰেন্সফাৰ চব আমি কৰাই দিম। কাষ্টমাৰে জাষ্ট গাড়ীটো লৈ গ'লেই হ'ল, আমাৰ পৰা লৈ গ'লে হ'ল। তো চাই লওক, আপোনালোকে যদি বগা বলেৰো ল'ম বুলি ভাবিছে, তেতিয়াহ'লে চাই ল'ব পাৰে। এতিয়া আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কমাৰ্চিয়েল গাড়ী। তো কমাৰ্চিয়েল গাড়ীটো আপোনালোকে এই গাড়ীবিলাকতো চায়ে থাকে ফ'ৰ হুইলাৰ, কিন্তু এইখন কমাৰ্চিয়েল আনিছোঁ। দাদাহঁতে আছাম মটৰ্ছত কমাৰ্চিয়েল গাড়ীও ৰাখিছে, বলেৰো পিক আপ। তো এইখনৰ ডিটেইলছটো দাদাই ক'ব। এইখন 2020 মডেল হয়, BS6 বলেৰো পিক আপ, আৰু খুব ধুনীয়া হৈছে কণ্ডিশ্যনটো। টায়াৰ ব্ৰেণ্ড নিউ হৈছে আৰু গাড়ী একদম অৰিজিনেল পেইণ্টত আছে। এইখন কিমানমান চলিছে? এইখন আপোনাৰ 80+ মান আছে। 80+ মান আছে। তো এইখনৰ আস্কিং প্ৰাইচটো কিমান কৈছে? আস্কিং এখন 650 ৰাখিছোঁ। 6.5 লাখ টকা। 6.5 লাখ। নিগচিয়েবল হৈ যাব? নিগচিয়েবল হৈ যাব। আৰু আপোনালোকে কোনোবাই যদি বলেৰো পিক আপ ল'ম বুলি ভাবিছে, তেতিয়াহ'লে এইখন চাব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰটোও চাই লওক আপোনালোকে, খুব ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো। আৰু টায়াৰৰ কণ্ডিশ্যনটো চাই লওক, টায়াৰৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। আৰু গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈ আছে, তো আপোনালোকে চাব পাৰে। এইখন ক'ৰ ৰেজিষ্ট্ৰেশ্যন হয়? বৰপেটা ৰেজিষ্ট্ৰেশ্যন। তো চাই লওক গাড়ীখন। তো ফাইনেল কিমানত আহি যাব এইখন? এইখন 6,50,000 আছে দামটো। নিগচিয়েবল হৈ যাব? নিগচিয়েবল হৈ যাব। কাষ্টমাৰে যদি চাই কেনে আমাৰ লগত অন টেবুল বহে, অলপ কম হৈ যাব। আৰু এইখনৰ আপোনাৰ কিমান মানত ওলাই যাব এইখন? এইখনৰ আপোনাৰ 1.5 লাখ মান দিলে হৈ যাব। 1.5 লাখ টকাত ওলাই যাব এইখন? তো চাই লওক, গাড়ী কণ্ডিশ্যন খুব নতুন হৈ আছে।
আৰু ইয়াতে আৰু কালেকশ্যন আছে, আপোনালোকে যদি বলেৰো পিকআপ ইয়াতে চইচ কৰিব পাৰিব। আৰু কালেকশ্যন আছে, পিছফালেও কালেকশ্যন আছে। আমি আপোনালোকক এইখন দেখালোঁ, নেক্সট দেখাম আপোনালোকক এইখন। তো এইখনো খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন। তো এইখনৰ ডিটেইলছটো কওক দাদা। এইখন 2017 হয় বলেৰো পিকআপ। এইখনো আপোনাৰ ধুনীয়া হৈছে গাড়ী, কণ্ডিশ্যনটো চাই ল'ব পাৰে, ইণ্টেৰিয়ৰটো চাই লওক। তো ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে, খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন। এইখন কিমানমান চলিছে? এইখন আপোনাৰ 1 লাখ প্লাছ আছে দাদা। 1 লাখ প্লাছ। তো এইখিনিতো নৰ্মেল হয়, আৰু টায়াৰৰ কণ্ডিশ্যন চাই লওক। টায়াৰ আপোনাৰ ডাঙৰ গাড়ীত টায়াৰ লগাই আছে, চাই চাওক টায়াৰৰ চাইজ চাই লওক আপোনালোকে। বডিও একদম ধুনীয়া হৈছে আপোনাৰ, ঠিকে আছে। এইখন ফাইনেল কিমানত আহিব? ফাইনেল এইখন এই দামটো আছে 550, অলপ নেগচিয়েট হৈ যাব যদি আপোনাৰ ভিডিঅ' চাই আহে। এইখনৰ ফাইনেন্সত ওলাই যাব? হয়, ফাইনেন্সত ওলাই যাব, 1.5 লাখ মান দিলে হৈ যাব। 1.5 লাখ টকাত ওলাই যাব, তো চাই লওক। তো আৰু এখন আছে আপোনালোকক আমি যিহেতুকে বলেৰো পিকআপ দেখাই আছোঁ লাইন লাইনকৈ, আৰু এখন আছে চাই লওক। এইখনৰ ডিটেইলছ কওক। নেক্সট আৰু এইখন আমাৰ 2017 মানে মডেল হয়। এইখনো আপোনাৰ দামটো আছে 450। 450 অলপ নেগচিয়েট হৈ যাব এইখনো। 450 এইখন ফাইনেন্সত ওলাই যাব? হয়, ফাইনেন্স হ'ব এইখনো, 1.5 লাখ মান দিলে হৈ যাব। তো চাই লওক, আপোনালোকৰ হাতত অপশ্যন আছে। যদি সেইকেইখনতকৈ কম দামত লাগে, এইখন আছে অকণমান কম দামত। তো চাই লওক। এইখনৰো ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে, আপোনালোকে চাব পাৰে। ইণ্টেৰিয়ৰটো ঠিকেই আছে এইখনৰো, চিট কাভাৰ লাগিয়ে আছে। নেক্সট এইখন আমাৰ ইগনিছ আছে, 2018 মডেল। ডেল্টা হয় এইখন মডেলটো। ধুনীয়া হৈছে গাড়ী, ধুনীয়া হৈ আছে, চাওক ব্লু কালাৰত আছে। ইণ্টেৰিয়ৰটো চাই লওক। এই ইণ্টেৰিয়ৰটোতো একদম ব্ৰেণ্ড নিউ হৈ আছে, আপোনালোকে চাব পাৰে। বেক কেমেৰা আপোনাৰ লগাই আছে, বেক কেমেৰা লাগি আছে ন এইখনত। টায়াৰৰ কণ্ডিশ্যনো ঠিকে আছে, এইখন ধুনীয়া হৈ আছে, চাব পাৰে। এইখন আস্কিং কিমান কৈছে? 450 আছে। 450 আছে। এইখন ফাইনেন্সত ওলাই যাব, 1.5 লাখ মান টকাত ওলাই যাব। মানে এইটো আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকৰ চিভিলৰ ওপৰতো ডিপেণ্ড কৰিব। আপোনালোকৰ যদি চিভিলটো ঠিকে আছে, তেতিয়াহ'লে 1.5 লাখতকৈ কমত ওলাই যাব। এইখন ফাইনেল নিগচিয়েবল হৈ যাব এইখনতো? হয়, নিগচিয়েবল চব গাড়ীতে আমাৰ হৈ যাব। অন টেবুল আমি কিবা এটা ডিছকাছ কৰি কিনে কাষ্টমাৰক আমি গাড়ী দি পঠাম। ফাইনেল কিমানত আহিব বুলি ক'লে এইখন? ফাইনেলটো এইখন 450 আছে। 450 আছে। তাৰে মাজত আমি কিবা অলপ কম কৰাই দিম। আপোনাৰ ভিডিঅ' চাই যদি আহে আৰু আমাক যদি ইয়াত দেখায় যে চেনেলটো ছাবস্ক্ৰাইব কৰা হৈছে, তেতিয়া আমি আৰু অলপ ডিছকাউণ্ট দি দিম। তো কৈছে আপোনালোকে চাব পাৰে, আপোনালোকে ভিডিঅ' চাই আহিলে নহ'ব, চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব লাগিব। তো যিমান পাৰে নেগচিয়েবল কৰি দিব। তো আকৌ আমি বেলেগ গাড়ী লৈ যাওঁ। ইয়াতে আছে এইখন চুইফ্টখনৰ ডিটেইলছ কওক। এইখন 2018 মডেল হয়, চুইফ্ট অট'মেটিক হয় এইখন। অট'মেটিক। এইখন লেডিছৰ কাৰণেও ভাল হ'ব আপোনাৰ। গাড়ী খুব ধুনীয়া হৈছে, চিট কাভাৰো লগাই আছে, বেক কেমেৰা আছে আপোনাৰ লগোৱাই। ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে, লেডাৰ চিট কাভাৰ লাগি আছে। ৰানিং মাত্ৰ আপোনাৰ 45,000 চলিছে, পুৰা জেনুইন 45,000। চাওক গাড়ী কণ্ডিশ্যন। এইখন কিমান মানত ওলাই যাব? এইখন আপোনাৰ আমি এইখন ডাইৰেক্ট 540 দিব পাৰিম। 540? হয়। এইখন কিমান 1 লাখ 1.5 লাখ মান টকাত ওলাই যাব? 1,25,30 দিলে হৈ যাব। 1,25,30,000 ওলাই যাব। তো চাই লওক, গাড়ীখন একদম মানে কালাৰৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈছে, আৰু অৰিজিনেল পেইণ্টত আছে, আপোনালোকে চাব পাৰে। নেক্সট কি দেখাব? নেক্সট আমাৰ 2016 মডেল বালিনো জেটা। হয়, জেটা মডেল। এইখন আপোনাৰ ছেকেণ্ড টপ। এইখনৰ বাকী কিমান চনৰ বুলি ক'লে? 2016? 2016 হয় এইখন। 16। আৰু ৰানিং আপোনাৰ অনলি 28,000 কিলোমিটাৰ। 28,000। আৰু এইখনৰ হয়, স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই। তো আৰু এইখনৰ আপোনালোকে প্ৰাইচটো কিমান কৈছে? প্ৰাইচটো এইখন 550 আছে, নেগচিয়েবল হৈ যাব। 550 আছে, নেগচিয়েবল হৈ যাব। তো ইণ্টেৰিয়ৰটো চাই লওক, খুব ধুনীয়া হৈছে। এলয় হুইল আছে আপোনাৰ। এলয় লগাই আছে এইখনত, চাই লওক। এইখনো ওলাই যাব 1 লাখ 1.5 লাখ মান টকাত। এইখনো 1,30,000 মান দিলে 1,30,000 মানত ওলাই যাব। আছে ব্ৰেজা, আৰু ব্ৰেজাখনৰ ডিটেইলছ কওক। এইখন 2016 হয় ব্ৰেজা। এইখন আপোনাৰ ৰানিং হৈছে 60,000 কিলোমিটাৰ। 60,000 কিলোমিটাৰ। আৰু এইখনৰ কিমান কৈছে আস্কিং প্ৰাইচ? এইখন 460 আছে প্ৰাইচটো। 460। তো চাই লওক আপোনালোকে গাড়ী কণ্ডিশ্যন। ইণ্টেৰিয়ৰটো আপোনালোকে ইণ্টেৰিয়ৰত ফিল নহ'বই যে আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী লৈছে।
চাই লওক টায়াৰৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে, ডিছপ্লেত লাগি আছে, কেমেৰা লাগি আছে। তো এইখন ফাইনেল কিমানত ওলাই যাব? এইখন আপোনাৰ 1,30,40 দিলে হৈ যাব। 1,30,40,000 ওলাই যাব। এনে আস্কিং প্ৰাইচ ফাইনেল কিমানত আহিব? আস্কিং প্ৰাইচ আপোনাৰ 460 আছে। 460 আছে, অলপ নিগচিয়েবল হৈ যাব। হৈ যাব। চাই লওক। আছে ইকো আৰু ইকোখনৰ ডিটেইলছ কওক। এইখন আপোনাৰ 2014ৰ ইকো হয়। ধুনীয়া গাড়ী এইখন, স্কুল ভাড়া মাৰিবৰ কাৰণে ধুনীয়া। তো চাই লওক আপোনালোকে, ইণ্টেৰিয়ৰটো চাই লওক। ইণ্টেৰিয়ৰটো চাই লওক, চিট কভাৰ ধুনীয়া, চিট কভাৰ লাগি আছে। আৰু এইখন কিমান কৈছে প্ৰাইচটো? এইখনৰ আপোনাৰ 350 আছে, নিগচিয়েবল হৈ যাব। নিগচিয়েবল হৈ যাব। এইখনো ফাইনেন্সত ওলাই যাব ন? হৈ যাব এইখনো ফাইনেন্স। ওলাই যাব ফাইনেন্সত। 1 লাখ মান টকাত ওলাই যাব, 1 লাখ 1.5 লাখ 20 হৈ যাব। হয়। তো চাই লওক গাড়ী কণ্ডিশ্যন। নেক্সট আছে অমনি ভেন, আৰু অমনি ভেনটো আপোনালোকে স্কুল হওক বাকী সেনেকুৱা বহুত ভাড়াৰ ক্ষেত্ৰত আপোনালোকৰ বহুত সুবিধাজনক গাড়ী। তো এইখনৰ ডিটেইলছ কওক। 2010ৰ ভেন হয় আপোনাৰ। এখন ফাইনেন্স নহয়, এখন ল'লে কেছতে ল'ব লাগিব। কেছত ল'ব লাগিব। হয়, ধুনীয়া হৈছে গাড়ীৰ কণ্ডিশ্যন ঠিকে আছে, আপুনি চাই লওক। ইণ্টেৰিয়াৰো ঠিকে আছে। চাই লওক, ইণ্টেৰিয়ৰ ধুনীয়া হৈ আছে। এইখন কিমান কৈছে আস্কিং প্ৰাইচ? এইখন অনলি একদম 140 মানে কোৱাই আছে প্ৰাইচটো। আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 5,000 টকা কমাই 135ত দি দিব। মোৰ ভিডিঅ' যদি চাই আহে আপোনালোকে 135ত পাব। যদি মোৰ ভিডিঅ' নোচোৱাকৈ 140 দিব লাগিব। নিগচিয়েবল হৈ যাব, অন টেবল। নিগচিয়েবল হৈ যাব, আৰু পেপাৰ চব আপডেট আছে। হয়, বাকী ট্ৰেন্সফাৰ পাতি আপোনালোকৰ পৰা কৰি দিব। চব আমাৰ পৰা কৰি দিম, কাষ্টমাৰে জাষ্ট গাড়ীটো লৈ গ'লে হ'ল আমাৰ পৰা। এল্টো K10 কমাৰ্চিয়েল, আৰু তো আপোনালোকে যদি বহুতে কমাৰ্চিয়েল বিচাৰি থাকে তো ইয়াতে আশা মটৰ্ছত কমাৰ্চিয়েল আছে এল্টো K10। তো এইখনৰ ডিটেইলছ কওক। এইখন আপোনাৰ 2016ৰ হয় এল্টো K10। কমাৰ্চিয়েলখন হয়, এইখন 1 ষ্টেপ পাৰ্মিট। আৰু হয়, মানে কমাৰ্চিয়েল গাড়ী বিচাৰি থাকে, সেইকাৰণে আমি কমাৰ্চিয়েল গাড়ী লৈ আহিছোঁ। চাই ল'ব গাড়ী। তো গাড়ীখন চাই লওক আগতে আপোনালোকে। গাড়ী কণ্ডিশ্যন একদম খুব ধুনীয়া হৈছে। চাওক, ইনবিল্ট মিউজিক চিষ্টেম লগাই আছে, চিট কভাৰ লগাই আছে, আৰু কালাৰ অৰিজিনেল পেইণ্টত আছে, আপোনালোকে চাব পাৰে। এইখনৰ আস্কিং প্ৰাইচ কিমান কৈছে? আস্কিং প্ৰাইচ এইখন 290 দিব পাৰিম। এইখন 290ত ওলাই যাব। এইখনৰ ফাইনেন্স হৈ যাব। হৈ যাব ফাইনেন্স। তো চাই লওক, ইয়াৰো নিগচিয়েবল হ'ব। আপোনালোকে আহিব, নহ'লে ফোন কৰিব, অন টেবল নিগচিয়েবল কৰি দিব দাদাই। আৰু এইখনৰ কিলোমিটাৰ কিমানমান হৈ যায় চলাই আছে? এইখনৰ কিলোমিটাৰ এইখন আপোনাৰ তাত একদম জেনুইন আছে, আমাৰ তাত 1,06,000 কিলোমিটাৰ আছে। 1,06,000। আৰু আপোনালোকক কওঁ যে ইয়াতে যি আছে জেনুইন আছে, কাৰণ এইবিলাক গাড়ী চাওক, কিছুমানে হয়তো টেম্পাৰিং কৰে। ইয়াতে আশা মটৰ্ছত কোনো টেম্পাৰিং নকৰে। এইখন 1 লাখ 2 লাখ চলোৱা গাড়ীও কিছুমানে আনি পেলাই এইখন 40,000-30,000 চলা কৰে। হয়, ইয়াতে আপোনালোকে যি পায় 1 লাখ 1.5 লাখ চলা চব জেনুইন পাব। আৰু আজি আপোনালোকক বহুত গাড়ী দেখালোঁ, মনোজুলেও আপোনালোকক বহুত গাড়ী দেখালে। তো আপোনালোককতো এড্ৰেছটো ভিডিঅ'ৰ ষ্টাৰ্টিঙত কৈয়ে দিছে। আৰু যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আপুনি কণ্টেক্ট কৰিলে হ'ল। ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব, এড্ৰেছ থাকিব, আৰু গুগল মেপৰ লোকেশ্যনটো মই দি দিম। আৰু লাষ্টত কি ক'ব দাদা? লাষ্টত আমাৰ তাত এই দেৱালীৰ অফাৰ চলি আছে, আৰু কোনোবা ভিৰ হৈছে যদি আপোনাৰ ভিডিঅ' চাই আমাৰ তাত গাড়ী ল'ব আহে, বহুতখিনি ডিছকাউণ্ট পাব, আৰু আমি কমাই দিম, নিগচিয়েবল কৰি দিম। ঠিক আছে, আজি ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু আপোনালোকৰ কাৰণে মই আৰু ধামাকা ভিডিঅ' লৈ আহি আছোঁ। আপোনালোকৰ বৰাগাঁও টু ভেলুৰ পৰা ভিডিঅ' আপোনালোকে নেক্সট ভিডিঅ' পাব। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।